আৰু চুজিখিনি বাতিৰ নিচিনা আকৃতিৰ হেতা এখনত লৈ এনেকুৱা আকাৰ দি দিলোঁ। দেখিবলৈ একদম টেকেলি পিঠা নিচিনা হৈছে নহয় জানো। আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলেই আছে। মই কি কৰি আছোঁ নিশ্চয় ধৰিব পাৰিছে। নাৰিকল কাটিবলৈ ট্ৰাই কৰি আছোঁ। নাৰিকল ৰুকা, পিঠা বনোৱা এইবিলাক কৰিবলৈ মই ভালেই পাওঁ, কিন্তু নাৰিকল কটা বা বাকলি গুচোৱা এইবিলাক কৰিবলৈ বহুত টান পাওঁ, কাৰণ কৰা অভ্যাস নাই বুলি ক'বই পাৰি। মায়ে যিহেতু কৰে, নাৰিকলটো কাটি দিয়াৰ পিছত বাকীখিনি মই কৰিব পাৰোঁ আৰু কৰি ভালো পাওঁ। ৰাতিপুৱা প্ৰায়ভাগে আমাৰ ঘৰত পিঠা বনোৱা হয়, নহ'লে চুজি, কেতিয়াবা চিৰা, প্ৰায়ে পিঠাই খোৱা হয় আৰু কেতিয়াবা কোমল চাউলো খোৱা হয়। যিহেতু দেউতাই ভাত নাখায়, আমি সকলোৱে ভাত খাওঁ, কিন্তু সদায় নাখাওঁ, মাজে মাজে দেউতাৰ লগত পিঠাও খাওঁ আৰু ভাতো খাওঁ। আজি পিছে ঘৰত গুড়া নাই, মানে চাউলৰ গুড়িৰ কথা কৈছোঁ। আমি খুন্দি থৈ দিওঁ বেছিকৈ ৰ'দত শুকাই, কিন্তু শেষ হ'ল আজি, সেইবাবে স্কুলত দিয়া পেকেট যে চুজিৰ পেকেট থাকে, সেয়া আজি নাৰিকল আৰু গাখীৰেৰে বনাম। আবেলিলৈকেহে ঢেঁকীত আমি গুড়া খুন্দিবলৈ যাম। আৰু এয়া কথা কৈ কৈ মোৰ গুড়া খুন্দা হৈ গ'ল। এতিয়া মই চুজি গুড়াখিনি অকণমান ভাজি ল'ম। ইয়াতে এটা কথা কৈ থওঁ, আপুনি যদি মোৰ ভিডিঅ' চাই আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব। তেতিয়াহে ভিডিঅ' বনাব মন যায়, নহ'লে ভিডিঅ' বনাব মনেই নাযায়। এয়া দেখিছেনে, মই পাহৰি গ'লোঁ। মই যে লং ভিডিঅ' বনাই আছোঁ, শ্বৰ্ট ভিডিঅ'ৰ দৰে মোবাইলটো থিয় কৰিয়ে থৈ দিছোঁ। এতিয়া মই কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ। মোবাইলটো চাৰ্জতে কেটেলিত আউজাই থৈ দিছিলোঁ। এতিয়া মোবাইলটো লৈ আহিলোঁ ভালদৰে ওচৰৰ পৰা দেখুৱাওঁ বুলি। এয়া অকণমান মিঠাতেল দি দিছোঁ, বেছি নিদিওঁ, অকণমানেই দি দিম। তাৰপিছত অকণমান গৰম হোৱাৰ পিছত চুজিখিনি তাতেই ঢালি দিম। আৰু এয়া চুজিখিনি চালি থৈ দিছোঁ, কাৰণ ইয়াত একদম গুড়ি চুজি নাথাকে, যিহেতু স্কুলৰ পৰা দিয়া পেকেট অকণমান খুদৰ নিচিনা থাকে, সেইখিনি চালি উলিয়াই দিছোঁ। আৰু বাকী চালি উলিওৱা গুড়িখিনি এতিয়া কেৰাহীত ঢালি দিলোঁ, ভাজিম অকণমান। তাৰপিছত নাৰিকল দি দিম আৰু গুড়িখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম, তেতিয়া খাবলৈ সোৱাদ হয়। সেইবাবে এখন হাতত মোবাইল লৈ কৰি থাকিবলৈ দিগদাৰ হয়, সেয়ে আকৌ মোবাইলটো থৈ দিলোঁ। মিডিয়াম ফ্লেমত গুড়িখিনি ভাজি আছোঁ আৰু লৰাইও আছোঁ লগতে, নহ'লে তলিত লাগি যাব আৰু ভাল নালাগিব খাই। গুড়ি ভাজিলে এনেও পুতুককৈ জ্বলিয়ে যায়, সেইবাবে একদম লৰাই আছোঁ। এতিয়া চেনি দি দিম। এই গুড়িত মিঠা এনেও থাকে, আমি আৰু বহুত বেছি চেনি খাওঁ দেই, সেইবাবে আকৌ চেনি দি দিছোঁ বেছিকৈ। 2 ঢাকোনমান চেনি দি দিলোঁ, আৰু এনেও বহুত মিঠা থাকেই। আমাৰ দেউতাই চবতকৈ বেছি মিঠা খায়। ৰুকি থোৱা নাৰিকলখিনিও এতিয়া কেৰাহীত দি দিলোঁ আৰু 5 মিনিটমান সময় গুড়িখিনি ভাজি থাকিম। আৰু এতিয়া প্ৰায় 5 মিনিটমান হৈ গ'ল। গুড়িখিনি ভালদৰে নাৰিকলৰ লগত ভাজা হৈছে। এতিয়া পানী দি দিলোঁ, তাৰপিছত গাখীৰ দি দিম। আৰু এয়া গাখীৰ দিয়াৰ পিছত এনেকুৱা দেখিবলৈ হৈছে, গাখীৰ দিয়াখিনি ৰেকৰ্ডিং কৰিবলৈ পাহৰি গ'লোঁ। এতিয়া আৰু এইখিনি খাব পৰা পূৰা ৰেডি হৈ গৈছে। আৰু ইয়াতে বহুৱাই দিছোঁ লাল চাহ। যিখিনি গাখীৰ আছিলে সেইখিনি চুজিতে দি দিলোঁ, সেইবাবে এতিয়া লাল চাহে বনাইছোঁ। প্ৰথমে দেউতালৈয়ে চাহ বাকিলোঁ, কাৰণ দেউতাই কাম কৰি আছে, তাৰপিছত আমি সকলোৱে খাম। মোৰ মোবাইলটো কেটেলিত আউজাই থৈ দিছিলোঁ আৰু হঠাতে মোবাইলটো পৰি গ'ল। আৰু এয়া দেউতালৈ চাহ নিবলৈ ওলাইছোঁ। আৰু চুজিখিনি বাতিৰ নিচিনা আকৃতিৰ হেতা এখনত লৈ এনেকুৱা আকাৰ দি দিলোঁ। দেখিবলৈ একদম টেকেলি পিঠা নিচিনা হৈছে নহয় জানো। আৰু এয়া মালৈ দিছোঁ। ছোৱালীজনীক দিলোঁ খাবলৈ, কিন্তু তাই ভালদৰে নেখালে। তাই খোৱা লোৱাত এনেও বেয়া। আৰু এয়া মোৰ বাবে। নাৰিকল আৰু গাখীৰ দিয়াৰ বাবে খাবলৈ বহুত বেছি ছফ্ট হয়, বহুতেই সোৱাদ লাগে। আপোনালোকেও খাই চাব পাৰে। বহুতেই এই গুড়িখিনি পেলাই দিয়ে, গৰু ছাগলীক খুৱায়, কিন্তু এনেধৰণে বনাই খালে খাবলৈ বহুত বেছি টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে যদি আজি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত লগ পাম।